নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি মানে ভাবিছিলোঁ ভৰিকেইটানো কেনেকৈ ঘৰুৱা পদ্ধতিৰে যতন ল'ব পাৰে সেয়ে মানে প্ৰচেষ্টা কৰিছিলোঁ আৰু তাকে শ্বেয়াৰ অকণমান কৰিম বুলি ভাবিলোঁ। পাৰ্লাৰ নগৈ পেলাই ঘৰতেই চব থাকেই, ঘৰুৱা পদ্ধতিৰে কৰিব পাৰে। পাৰ্লাৰ তেনে গৈ পেলাই টকা খৰচ কৰাত সলনি সেইটোতে মানে ভাবিলোঁ অকণমান শ্বেয়াৰ কৰিম বুলি। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰি দিব। আহক ভিডিঅ'টো বনাওঁ। প্ৰথমতে দিলোঁ শ্বেম্পু, নেমু চেপি দিলোঁ, এটা নেমুৰ এফাল দিছোঁ। ভৰিকেইটা কোমল হয়, ধুনীয়া হয়, ঠাণ্ডা দিনত বেছি ভাল। ভৰিকেইটা ভালকৈ মুচি ল'ব, ধুই পেলাই। কোমল হয় কিন্তু। এয়া দিলোঁ কফি, তাৰপিছত দিলোঁ আকৌ নেমু, এটা নেমু এফাল দিলোঁ শ্বেম্পুৰ লগত আৰু এফাল দিলোঁ কফি আৰু কলগেটৰ লগত। আৰু দিলোঁ চৌদা। কফিটো কম হ'লে
ক'লো হয়হে কম বুলি ভাবিছিলে সঁচাকৈ বোকা দেখিছে মই ফেচবুকত পাইছিলোঁ ঢেৰ মানুহে এনেকৈ বনাই মই দেখিছিলোঁ সেইকাৰণে এবাৰ নিজে চাওঁচোন কৰি চাব পাৰে এদিন কিন্তু বেয়া নহয় ভালেই ফেচবুকতে পাইছিলোঁ মই বহুতৰে দেখিছোঁ কোনোবাই পানীটোৰ লগত নিমখো দিয়ে